बेखौहाय दिनैहाय आरोबाव माने बिनि नामावहाय जेनाखि प्रटेस्ट लानाय जेनाखि धरना प्रटेस्टनि हाबाफारिखौ जों लाबावदों दिनैहाय कलेजनि मैयाथ' कलेजआ बन्दमोन जाहैबाय बेखायनो जोङो दिनैहाय कलेजनि प्रिन्सिपालनि अफिसनि मोखाङाव जोङो दिनैहाय आरोबावहाय धरना लाबावनाय जादोंमोन कि जोंहा थाबैनो जिबि मिटिंखौ खुंनानै जेनाखि अथरिटिसआ जोंनि गसाइगाव कलेजनि अथरिटिसफ्रा जेनाखि सिद्धान्तखौ लानानै जे बियो जयनाल आबोदिना जे हास्तिखौ मोननांगौ जे जोंनि दाबि जे जोंनि स्टुडेन्ट इउनियननि दाबि आरो जेनेरेल स्टुडेन्टफोरनि दाबि बेखौ लानानै जोङो दिनैहाय आरोबाव जोङो प्रटेस्ट खालामदों बिथांनि सायाव कि बियो थाबैनो जोंनि कलेजनिफ्राय बियो सासपेनसन जानांगौ आरो जिमानखिनि सार्भिसाव बियो इंगेज जानानै दंमोन बेखौ थाबैनो बोख्लायनांगौ आरो बिथाङा जोंनि गसाइगाव कलेजाव जायगा मोननो नाङा बेखौ जोङो कामना खालामनानै दिनैनि बे प्रटेस्टखौ जों खालामनाय जादोंमोन जोङो बेखौ लुबैयो बिथाङा स्ट्रिक्टलि पानिशमेन्टखौ मोननांगौ आरो गोख्रों एक्सनखौ जोङो लाजानो लुबैदों कलेज अथरिटिनिफ्राय जोंनो कलेजनि प्रिन्सिपाला जोंनो सारा जे एसुरेन्सखौ होदों कि थाबैनो बिथाङा बे कलेजनिफ्राय सासपेन्ड जागोन आरो जेनाखि आइनगत जेनाखि लसफोरजोंहाय कलेजनि लसफोर दङ बेजों सरजाबनानै जेखिनि मोननांगौ साजाफोर दङ बेखौहाय सारमोनहा बेखौ होनो राजि थानायावथ' जोङो केसखौ जोङो जोंनिफ्राय होनाय जायाखै खिन्थु बेखौ जोङो जे नेहा दुत्ता जे भिक्टिम्स मानु बेखौहाय बियो गावनो पार्सनेलि बियो गावनि गार्जेनफोरा माबा खालामखाबाय बेखौ पुलिस स्टेसनाव अलरेडि एफआइआर होखाबाय केसआबो अलरेडि रेजिस्टार जाबाय होननानै आंनो मैया असि सारा खोन्थाहरदों कि बेखौहाय उइदिन स्टिपुलेटेड टाइमावनो बेखौहाय हमनानै जे साजा मोननांगौ दङ बिथांखौ होगोन होननानै जोंनो खोथा होदों এতিয়া আমি আজি এতিয়া কমপ্লেইন পোৱাৰ পিছত বা আমাৰ গোসাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ জিএছে যি আমাক মেমৰেণ্ডাম দাখিল কৰিলে এই মেমৰেণ্ডামৰ অনুযায়ী এইটো ভিত্তি কৰি আমি এতিয়া এনকুৱাৰী কৰিম এনকুৱাৰী কমিটি এতিয়া বনাম বুলি আমি ভাবিছোঁ কমিটি বনোৱাৰ পিছত এই কমিটিয়ে যি ৰিপৰ্ট দিব যি দাখিল কৰিব ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আমি একশ্যনটো ল'ম দেখা গৈছে তেওঁলোকে মেমৰেণ্ডামত উল্লেখ কৰিছে ৭২ ঘণ্টাৰ ভিতৰত একশ্যন ল'ব লাগিব আপোনালোকে ৭২ ঘণ্টাৰ ভিতৰত একশ্যন লোৱাৰ কি ধৰণৰ প্ৰস্তুতি ল'ব একশ্যনো মানে এই যে ৰিপৰ্ট ফেক্ট ফাইণ্ডিং যে কমিটিয়ে ৰিপৰ্ট আমি আমাৰ এইটো বেছি সময় নালাগিব ফেক্ট বুটলিবলৈ যিহেতু এইটো মোবাইল ভাইৰাছ মোবাইলতে অলৰেডি কিবা আছে ৰেকৰ্ড আছে ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই মই সোনকালে 36 উইথিন 36 বা 72 আৱাৰ্ছৰ ভিতৰত মই কিবাটো ৰিপৰ্টটো ছাবমিট কৰিবলৈ মই ক'ম তাৰপিছত একোতে ছাবমিট কৰিলে এই ৰিপৰ্টত ভিত্তি কৰি পেলাই ওপৰত ভিত্তি কৰি পেলাই আমি একশ্যনটো ল'ব কালি ছাত্ৰ ছাত্ৰীসকলে অভিযোগ কৰিছে ইয়াৰ পূৰ্বতে এনেকুৱা ধৰণৰ কাৰ্য সম্পাদন কৰিছিল এই বিষয়ে আপুনি কি ক'ব এনেকুৱা অভিযোগ আছিল এইটো শুনিছোঁ কিন্তু আমি মেটেৰিয়েল এভিডেন্সৰ অভাৱত আমি একো কৰিব নোৱাৰোঁ অভিযোগ আমি শুনিছোঁ তাৰপিছত অভিযোগ শুনাৰ ওপৰতো আমি একশ্যন ল'ব নোৱাৰোঁ এতিয়া ৰাইজে কিবাটো দেখুৱাইছে ৰিজেনমেণ্টটো দেখুৱাইছে এতিয়া ডেমনষ্ট্ৰেশ্যনৰ দ্বাৰা ৰাইজে যে এইটো কিবা কৰিছে এইটো এতিয়া মানে লমতে চুমতে একশ্যনো হ'ব পাৰে ইয়াত কোনো কেছ নিদিলেও চুমতে একশ্যন ল'ব পাৰে আইনে কিন্তু আইনৰ কিবাটো আমাৰ কলেজে মহাবিদ্যালয়ে আমাৰ যি ছাৰ্ভিচ ৰুলত বা ছাৰ্ভিচ ৰুল মতে যি একশ্যন হ'ব লাগে এইটোহে আমি কৰিব পাৰোঁ বেলেগ এৰেষ্ট বা কিবা কৰাত কিবা এইটো আমাৰ আউটঠাত নাই আমি কলেজত অথৰিটি তৰফৰ পৰা আমি যি একশ্যন ল'ব লাগে আমি ল'ম এইটো আমি ছাৰ্ভিচ ৰুল মতে এই ছাৰ্ভিচ ৰুলে আমাক গাইড কৰিব ছাৰ্ভিচ ৰুলে যি কৰিব ক'ব এইটোৱে আমি কৰিম ইয়াৰ ওপৰত নোৱাৰে এইখিনি এখেতৰ আজি ক্লাছত বা শ্ৰেণীত উপস্থিত থাকিব নোৱাৰা অৱস্থাত তাৰ এবচেণ্টটো থাকিবই এবচেণ্ট ৰেকৰ্ডতো থাকিবই এই এবচেণ্ট ৰেকৰ্ডত এইটো মানে আমাৰ ছাৰ্ভিচ ৰুল আছে বছৰত আমাৰ 12টা CL পায় CL এক্সেছ হ'লেহে আমি একশ্যন ল'ব পৰা অৱস্থাত আছে সেইকাৰণে আমি
আমি কৈছোঁ এজ পাৰ ৰুল বা এজ পাৰ ল ছাৰ্ভিচ ৰুল মতে আমাৰ এইটো গাইড হ'ব এই ছাৰ্ভিচ ৰুলে আমাক গাইড কৰিব এই বিষয়টো সন্দৰ্ভত আপোনাৰ লগত যোগাযোগ কৰিছে নেকি আমি একো যোগাযোগ পোৱা নাই একেটোৰ লগত আমি যোগাযোগ কৰিবলৈও আমি চেষ্টা কৰা নাই একেতেও আমাক একো কিবা কৰা নাই যোগাযোগ কৰা নাই